মোৰ ফালৰ পৰা সকলোলৈ নমস্কাৰ। মই সংবাহিত, আপোনালোকে চাই আছে মোৰ চেনেল WY ব্লগ। চ' মই ভাবিছোঁ মেট্ৰিক পৰীক্ষা উপলক্ষে আমাৰ স্কুল একমাহ দিন বন্ধ আছে। এই একমাহ দিনত মই আপোনালোকক ডেইলি ৰেগুলাৰ ব্লগ এখনকৈ আপলোড কৰি দেখুৱাবলৈ চেষ্টা কৰিম। তো মই আজি প্ৰথম ব্লগ এখন আৰম্ভ কৰোঁ। চ' আপোনালোকক ভাল লাগে যাতে চাওক আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। চ' বেছি দেৰি নকৰি আজি ব্লগটো আৰম্ভ কৰি দিম। চবতকৈ প্ৰথম মোৰ এখন প্ৰেক্টিকেল বনাব আছে, কালিকৈ জমা দিব লাগিব। সেই প্ৰেক্টিকেলটো প্ৰথমত বনাই লওঁ, তাৰপিছত আপোনালোকক আৰু দেখুৱাম যে দিনটোত কি কৰি থাকোঁ। তো এতিয়া মই ইয়াত বহি ল'লোঁ। এতিয়া মই ষ্টিক ফাইল আৰু পেপাৰ লৈ আহিলোঁ দোকানৰ পৰা গৈ। সেইটো মই এতিয়া প্ৰেক্টিকেল ফটককৈ বনাই লওঁ, তাৰপিছত চ' ফাইনেলি গাইজ কমপ্লিট মোৰ প্ৰেক্টিকেল বনোৱা। এতিয়া যাওঁ বাহিৰ ফালে, কমপ্লিট। চ' গাইজ টাইম হৈছে 11:30। এতিয়া ভোক লাগিছে, যাওঁ দোকান ফালে কিবা এটা খাই আহোঁ। দোকানী ভাইটোতো ইয়াত শুই আছে। দোকান আহিলোঁ, কিবা এটা খোৱাবা নেকি? ভোক লাগিছে। কি খোৱাবা? এই পেট ভৰা বস্তু কিবা এটা দিলে হ'ল। মোৰ এতিয়া আৱাজটো ইমান ক্লিয়াৰ নাহিব পাৰে, মোৰ যোনটো মাইকটো আছিলে মাইকটো বেয়া হৈ থাকিলে। তাৰপিছত এতিয়া মই বিনা মাইকতে বনাই আছোঁ ভিডিঅ'। আৱাজটো ক্লিয়াৰ নাহিলে কৈছোঁ নাই, পিছত যেতিয়া মাইক দিম তেতিয়া ক্লিয়াৰ থাকিব। এতিয়া একমাত্ৰ মই ৰেগুলাৰ ব্লগ কৰিম। এতিয়া আমাৰ স্কুলো বন্ধ দিছে। তাৰপিছত ভোক লাগিছে, দোকানৰ পৰা পপ একটা খাওঁ, এইটো সেই পপটোকে খাওঁ এতিয়া। দেৰি পৰা ভোক লাগিছিল নহয়, প্ৰেক্টিকেল বনাইছিলোঁ ন, বহি এতিয়া ভোক লাগি গ'ল। তেতিয়া খাই ল'লোঁ। এতিয়া যাওঁ ঘৰ ফালে, আকৌ কিবা কাম থাকিব নেকি, কাম চাম কৰি ল'ম আৰু। তাত আকৌ আইতাক লৈ যাই কিনে আধাৰ কাৰ্ড বনাব নিব লাগিব গাঁও পঞ্চায়তত। এতিয়া ঘৰ আহিলোঁ। গাইছ, ইয়াত নানীয়ে কচু আগ বাচি আছে। আজি কচুডাল বনাব আমাৰ ঘৰত। মই ইয়াত চাহ বনাই আছোঁ। চাহ পানী উতলিলে, এতিয়া চাহটো বনাই লওঁ। চাহটো খাই ল'ম। চাহটো খাই তাৰপিছত গাও ধুই ল'ম। তাৰপিছত ভণ্টিহঁতে যোৱা কথা আছিলে, তো আধাৰ কাৰ্ড বনাবলৈ আজি কেঞ্চেল হৈ গ'ল, কালিকৈ যোৱা হ'ব। চ' গাইছ, গা পা ধুই আহিলোঁ। এতিয়া বৰ্তমান ৰন্ধা মুচি লওঁ, তাৰপিছত ভাত অলৰেডি খাই ল'ম, তাত জেগাত যাম। চ' মই কালি এটা ষ্টেণ্ড এটা কিনিলোঁ। তো আপোনালোকক মই এইটো দেখাওঁ ষ্টেণ্ডটো কেনেকুৱা আছে চাব। একদম ঠগ খাই গ'লোঁ। ষ্টেণ্ডটো যেনেকৈ দেখালে সেনেকৈ অলপ বি সেনেকৈ নাহিলে। চক নাই, ষ্টেণ্ডটো মই এবাৰ দেখাইছোঁ বুলি চক ইমানেই সৰু মোৰ, ফটোত যেনেকৈ দেখালে সেনেকুৱা নাছিলে। অৰ্ডাৰ কৰিলোঁ, ইমানেই সৰু মোৰ হাতত। চক ইমান সৰু মোৰ, কেনেকুৱা লাগিছে। চব গাইছ, ভাতো থৈ গ'ল। এতিয়া মজাকৈ কচুডাল লগত ভাতটো খাই লওঁ। চব গাইছ, ভাতটো খাই ল'লোঁ মজাকৈ। এতিয়া বহি আছোঁ, অলপ ৰখি আছোঁ। যোন দোকান গৈছিলোঁ, ল'ৰাটো আহিব, তাৰ লগত যাম। সি বুলি চলি কাটিব যায়। আমি এতিয়া য'ত যাম বুলি কৈছিলোঁ, য'ত যোৱাটো নহ'ব। এতিয়া কিবা কাৰণত কেঞ্চেল হৈ গ'ল সেইটো। মুঠতে এতিয়া এনেই বহি আছোঁ আৰু ঘৰত। তো ভাবিছোঁ চব্জি বাৰীত পানী দি ল'ম। পাইপ ওলালোঁ। এতিয়া সেইটো পাইপটো জইন কৰি ল'ম। এই পাইপটো মজাকৈ চব্জি বাৰীত পানী দি লৈকে চব্জি গছবোৰকো অলপ ফ্ৰেছ কৰি দিছোঁ। তো গাও ধুৱাই দিছোঁ। চব্জি গছবোৰৰ বহুত ৰ'দটো গৰম। মই গা ধুলোঁ, তেহেঁতকো গাও ধুৱাই এতিয়া আৰু চব্জি ভালকৈ লাগিব। ডাঙৰ ডাঙৰকৈ ৰঙালাও লাগিব, তেতিয়া খাব ভাল হ'ব। তো
গৈ আছোঁ। আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে নতুন হৈ যদি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই।